হয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ আমাৰ প্ৰতিষ্ঠা দিৱস আৰু ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ বাইনুৱেল কনফাৰেন্স তো অহাকালি আমাৰ 45তম প্ৰতিষ্ঠা দিৱস আছে নিখিল ৰাভা ছাত্ৰ সন্থা তো আজি 11 ফেব্ৰুৱাৰী আজি আমাৰ ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ অধিৱেশন তো ইতিমধ্যে আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে আন্তঃআঞ্চলিক ভলীবল কম্পিটিশ্যন ইতিমধ্যে আমাৰ চলি আছে আৰু অধিৱেশনৰ লগত সংগতি ৰাখি আমাৰ যি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক নিয়ম তো সাংগঠনিক নিয়ম বা নীতি অনুযায়ী আমাৰ আজি ডেলিগেট সেশন ইতিমধ্যে আৰম্ভ হৈ আছে তো আজি নিখিল ৰাভা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ যি 2 বছৰীয়া কাৰ্যকাল এই পুৰণা সমিতি ভংগ হৈ ফলে আজি নতুন সমিতি গঠন হ'ব তো অহাকালি আমাৰ প্ৰতিষ্ঠা দিৱস আছে তো প্ৰতিষ্ঠা দিৱসত আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ CEM মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াদেৱ আহিব তো আমাৰ অসমৰ বিভিন্ন জাতীয় সংগঠনৰ নেতাবিলাক আহিব এপছুৰ প্ৰেছিডেণ্ট দীপেন বড়ো ডাঙৰীয়াদেৱ আহিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট অৰ্থাৎ সভাপতি ডাঙৰীয়াদেৱ আহিব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাংগঠনিক লিডাৰ তেওঁলোকে অংশগ্ৰহণ কৰিব তো আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু আমাৰ যি জিলা কনফাৰেন্স আৰু কেন্দ্ৰীয় ফাউণ্ডেশ্যন ডে তো আমাৰ বিশেষ লক্ষ্য লৈ পেলাই আমি এইবাৰ ওদালগুৰি জিলাৰ প্ৰয়াত গৰিকান্ত ৰাভা সমন্বয় ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছোঁ তো ইয়াত আমাৰ নিজৰ ৰাভা জনগোষ্ঠীয় যি কৃষ্টি সংস্কৃতি আছে সেইবিলাক আমি প্ৰদৰ্শন কৰিম আৰু আমি প্ৰসাৰ কৰাত আমি গুৰুত্ব দি আহিছোঁ আমাৰ জনগোষ্ঠীটোৰ যিবিলাক নেকি যুৱক যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি এডুকেশ্যনেলি আমি শৈক্ষিক দিশত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অনাগত দিনত আমাৰ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীবিলাকে সুন্দৰভাৱে তেওঁলোকে মানৱ সম্পদ গঢ় দিয়াত তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখক আৰু তেওঁলোকক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আমি সাংগঠনিকভাৱে যিখিনি নেকি কৰণীয় ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আমি কৰি আহিছোঁ তো ইয়াৰ প্ৰতিফলন নিশ্চয় আপোনালোকে দেখা পাইছে আৰু অহাকালিও আমাৰ ইয়াত বিভিন্ন কৃষ্টি সংস্কৃতি ৰাভা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ পৰম্পৰা আটাইখিনি ইয়াত প্ৰচলন হ'ব প্ৰচাৰ হ'ব প্ৰসাৰ হ'ব গতিকে আমি আশা ৰাখিছোঁ তো অসমৰ ভূমিপুত্ৰ হিচাপে অন্যতম জনগোষ্ঠী ৰাভা জনগোষ্ঠী গতিকে এনেকুৱা ধৰণৰ মহান কাৰ্যসূচী বা অধিৱেশনৰ জৰিয়তে আমি ৰাভা জনগোষ্ঠীটোৱে গোটেই ভাৰতবৰ্ষত গোটেই অসমত গোটেই পৃথিৱীত সন্মানে মানে জিলিকি থাকিবৰ কাৰণে মানে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আহি থকা দিনত আমাক চৰকাৰখনে সি ভাৰত চৰকাৰে হওক সি অসম চৰকাৰে হওক সি বৰ্তমান এই 6 দিল অঞ্চলৰ বিটিআৰ চৰকাৰে হওক আমাক সকলো প্ৰকাৰে আমাক গুৰুত্ব দিয়ক আমাক ৰাজনৈতিকভাৱে অধিকাৰ দিয়ক আমাক সাংস্কৃতিকভাৱে আমাক অধিকাৰ দিয়ক আমাক মানে অন্য অৰ্থনৈতিকভাৱে আমাক যি সা সুবিধা দিব লাগে সেইখিনি দিয়ক আমি চৰকাৰক দাবী জনাইছোঁ আৰু আমাৰ অহাকালি মুকলি সভাতে আমাৰ ৰাভা জনগোষ্ঠীটোৰ যি অমীমাংসিত সমস্যা সি ৰাভা হাছং অট'নমাছ কাউন্সিলখনৰ 6 শিডিউলৰ সম্পৰ্কত আমাৰ যিহেতু দীৰ্ঘদিন ধৰি আন্দোলন চলি আছে ইতিমধ্যে কেইবালানি আমাৰ আলোচনা হৈ আছে আৰু অসম চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰলৈকে কেবিনেট প্ৰস্তাৱ লৈ ফলে প্ৰপ'জেল ভাৰত চৰকাৰলৈকে প্ৰেৰণ কৰিছে আমি আশাবাদী খুব কম সময়ৰ ভিতৰত আমাৰ যি ৰাভা জনগোষ্ঠীটোৰ আটাইবিলাক সমস্যা এই 6 শিডিউলৰ সমস্যাই হওক এই ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা জনগোষ্ঠীটোৰ উন্নয়নৰ কথাই হওক গোটেইখিনি অহাকালি আমাৰ মুকলি অধিৱেশনতে ইয়াত পৰ্যালোচনা হ'ব আগন্তুক দিনত আমি একত্ৰিতভাৱে কেনেকুৱা জাতিটোক আগুৱাই লৈ যাব পাৰিম কেনেকুৱা ধৰণৰ জাতিটোক আগুৱাই লৈ গ'লে আমাৰ জনগোষ্ঠীটোৱে আগবাঢ়ি যাব পাৰিব এই বিষয়ত বিস্তৃতভাৱে কালি আলোচনা হ'ব তো আমাৰ কাৰ্যসূচী এইখিনি যেহেতু আজি মানে প্ৰতিনিধি সভা ইয়াতে নতুন সমিতিখন গঠন কৰিব আপুনি যেহেতু সভাপতি হিচাপে বৰ্তমান কাৰ্যৰত আপুনি নাথাকিলে বা থাকিলে আপোনাৰ পৰৱৰ্তী কাৰ্যসূচী কি হয় ইয়াত আচলতে এটা আমাৰ সাংগঠনিক নিয়ম মই ক'লোৱে পুৰণা 2 বছৰৰ মূৰে মূৰে আমাৰ পুৰণা সমিতি ভংগ হয় আৰু নতুন সমিতি গঠন হয় গতিকে ইয়াত মই থকা নথকা বা আমি থকা নথকা সেইটো নহয় আমাৰ যিহেতু সাংগঠনিক নিয়ম 2 বছৰৰ মূৰে মূৰে পুৰণা সমিতি ভংগ হয় নতুন সমিতি গঠন হয় মই আশা ৰাখিম আজি গঠন হোৱা সমিতিটোৱে উপযুক্ত ব্যক্তিয়ে স্থান পাই ফলে উপযুক্ত সময়ত তেখেতে নিজৰ যি কৰ্মসূচী সাংগঠনিক যিটো নেকি দিশ সুন্দৰভাৱে পৰিচালনা কৰি ফলে জাতিটোক আগুৱাই লৈ যাব মই আশা ৰাখিছোঁ হয় আমি আজি 1.5 মাহ আগত এই অনুষ্ঠানটোৰ কাৰণে আমি এটা মানে সুন্দৰ আমি অভ্যৰ্থনা সমিতি অৰ্থাৎ আমি ৰিসেপশ্যন কমিটি গঠন কৰিলোঁ আমাৰ ৰিসেপশ্যন কমিটিৰ সভাপতি স্থানীয় বিধায়ক ডিপুটি চিফ মাননীয় গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াদেৱক আমি অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে পাইছোঁ
আৰু আমি যথেষ্ট সৌভাগ্য অনুভৱ কৰিছোঁ আমি শ্ৰদ্ধাৰ বিশিষ্ট সমাজসেৱক শুক্ৰাচাৰ্য ৰাভা ডাঙৰীয়াদেৱক আমি কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে ৰাখিছোঁ আৰু বিশিষ্ট সমাজসেৱক অনিল ৰাভা ডাঙৰীয়াদেৱকে আমি সাধাৰণ সম্পাদক হিচাপে অভ্যৰ্থনা সমিতিত আমি ৰাখিছোঁ তো ইয়াত বিভিন্ন চাব সমিতি আছে সি খাদ্য বিভাগে হওক সি পানীৰ ব্যৱস্থাই হওক সি পেণ্ডেলৰ ব্যৱস্থাই হওক সি ষ্টেজৰ ব্যৱস্থাই হওক সি স্বেচ্ছাসেৱকৰ ব্যৱস্থাই হওক আমাৰ মূল ৰিচিপশ্যন সমিতিৰ যিখিনি নেকি চাব কমিটি উপসমিতি এই উপসমিতিৰ যিসকল ব্যক্তিক আমি ৰাভা ছাত্ৰ সন্থাই দায়িত্ব দিছোঁ তেওঁলোকে মানে আজি 1.5 মাহ ধৰি মানে অধিক মানে কষ্ট কৰি ফেলাই আজিৰ এই প্ৰগ্ৰামটো তেওঁলোকে ছাকচেছ কৰিছে সফল কৰিছে তাৰ বাবে আমি ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বা ৰাভা জাতীয় সংগঠন তৰফৰ পৰা আমি আমাৰ অভ্যৰ্থনা সমিতিৰ মানে আটাইকেইটা বিষয়ববীয়া মানে কৰ্মকৰ্তাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত অকল ৰাভা ছাত্ৰ সন্থাৰ প্ৰগ্ৰাম বুলি ফেলে নহয় এই অঞ্চলৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰে আমি একেলগে সমন্বয়ৰে আমি মানে ইয়াত বসবাস কৰি থকা এটা অঞ্চল এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানে যি অনুষ্ঠান হয় এই অনুষ্ঠানবিলাক এনেকুৱাই সৰ্বাংগীন সুন্দৰ হওক চাফ চিকুণ হওক ইয়াত যাতে নেকি আমি শিক্ষিত ইউথবিলাকক যুৱকবিলাকক আমি এটা সুন্দৰ বাৰ্তা বা মেছেজ দিব পাৰোঁ সেইকাৰণে আমি প্ৰয়াস কৰিছোঁ গতিকে মই পুনৰবাৰ আপোনালোকৰ এই মানে চেনেলৰ মাধ্যমৰ যোগেতে মই এই আমাৰ অভ্যৰ্থনা সমিতিৰ মানে বিষয়ববীয়া কৰ্মকৰ্তাসকলক আমাৰ তৰফৰ পৰা মানে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম এটা ছাকচেছ কৰাৰ বাবে মানে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ